আচ্ছা আচ্ছা 157 টোটেল 157 110 এই আমাৰ গাৰ্ড তাৰপিছত এই 47টো হ'ল আমাৰ ফৰেষ্টাৰ 1 চলি আছে ভালে চলি আছে মই দুবাৰমান গ'লোঁ ভিজিট কৰিলোঁ আৰু এই চাকৰিটো একেবাৰে পিয়ৰ জেনুইন হিচাপে হ'ব লাগে হ'ব আৰু গোটেই এইটোৰ কাৰণে আমাৰ হাগ্ৰামা ছাৰৰ লগতে আমি গোটেই আমাৰ ডিপাৰ্টমেণ্টে ইয়াত সজাগতা আছোঁ যে যাতে কোনো বিহিংগতি যাতে এই চাকৰিত মানে যাতে কোনো এটা দায়া বায়া কিবা একটা নহয় যে জেনুইন কোনে জনে পাছ কৰিব জেনুইনলি জনে পাছ কৰিব ইহঁতেই পাওক যেতিয়া স্পটত যায় বহুত মৰম লাগে বহুত দূৰৰ দূৰৰ পৰা আহিছে ৰাতিপুৱা মানে একটা দুটাৰ পৰা লাইন লাগি পেলাই একেসকলে ইণ্টাৰভিউ দি আছে তো এইটো কাৰণে আমি জেনুইন হিচাপে এই চাকৰিটো পাওক এইটো আমি কামনা কৰিছোঁ এইটোৱে মোৰ এইটো সম্পৰ্কে মানে যাতে এই চাকৰিটো সকলোৱে জেনুইন হিচাপত পাওক যিটো বহুত কমচে কম 52,752 কেণ্ডিডেটবিলাকে ইয়াত ইণ্টাৰভিউ দিছে 52,752 তো বহুত মানুহে 157টা যি পোষ্ট এই 157টা পোষ্টত ইমান মানুহে আজি মানে আগ্ৰহী হৈ পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰিব বিচাৰিছে আমি সকলোকে মানে ৱেলকাম জনাইছোঁ জনে মানে এই চাকৰিটো মানে জেনুইন হিচাপে পায় এইটোকে আমিও আশা কৰিছোঁ